Hey guys, welcome to Pais Vlog. আৰু কি খবৰ আপোনালোকৰ জনাবচোন মোক। দিৱালী গ'ল বা দিৱালীটো বৰষুণ আছিল ন, তো সকলোৰে কাৰণে স্পেচিয়েল নহ'ল এইবাৰ দিৱালীটো। আৰু মই ঠাইত যাওঁ, মই এইকেইদিন কণ্টিনিউ ভ্লগ দিয়া নাই, মানে কণ্টিনিউ নিদিওঁ বাৰু, মই সপ্তাহত দিওঁ, কিন্তু মই ভ্লগেই দিয়া নাই। মোৰ মানে কিবা কিবি কামত বিজি হৈ আছিলোঁ, তো মই ভ্লগ দিব পৰা নাছিলোঁ। সেইদিনা ভ্লগটো দিছিলোঁ যদিও মানে উল্টা পুল্টা ভ্লগ আছিল, সেইটো এনেই দি দিছিলোঁ। তো আজিৰ পৰা ভালকৈ কণ্টিনিউ ভাল এডিট কৰি ভ্লগটো দিম। তো আপোনালোকে আগৰ দৰে মৰম দিব। ৰেডি আমি এতিয়া গৈ আছোঁ, গণেশ মন্দিৰ পালোঁ আৰু গণেশ মন্দিৰৰ গেটটো দেখা পাব। এইটো গেট, গণেশ মন্দিৰৰ গেটটো ইমান ধুনীয়া কৰি আছে ৰাসৰ বাবে। তো নলবাৰীৰ ৰাস সকলোতকৈ ডাঙৰ হয়, আহিব সকলোৱে ৰাস চাব আহিব। আৰু মই সেউজীয়া পৰিৱেশৰ মাজেৰে গৈ আছোঁ দাদাহঁতৰ ঘৰত। আৰু কিয় গৈ আছোঁ জানে? আজি ৰাইজ চেৰেমনি আছে, মানে ভাত মুখত দিব মোৰ ভতিজা। মোৰ জেঠীহঁতৰ ঘৰ পাই গ'লোঁ। আৰু দাদাহঁত এনেই গুৱাহাটীত থাকে, এইটো ইহঁতৰ গাঁৱৰ ঘৰ, মানে দাদাৰ নিজৰ ঘৰ আৰু য'ত দাদাৰ জন্ম। তো আমাৰ ভতিজাৰ ভাত মুখত ইয়াতে দিব। আৰু মই আগতে তাৰ 1 মান ভ্লগ দিছোঁ, চাব। চাহ খাইছা বৌ? বৌ চাহ খাইছা? গৈ আছোঁ বাবা, এইবাৰ কাপোৰ চেঞ্জ কৰি আহোঁ। মানে ঘৰৰ নামকেইটা কবি নেকি? তই দুজন চিষ্টাৰ আৰু এইফালে মেকআপ কৰি আছে, তাইকতো চিনি পাইছে চাগে, আগতে দেখা পাইছে। তো মই ধুনীয়া হ'লে অলপমান ধুনীয়া হ'লেও, তো তাৰ লগত অলপ যুঁজো। তাৰপিছত মই আপোনালোকক ভালকৈ দেখাম কেনেকৈ ভাত মুখত দিয়ে তাক, তো চাই থাকিব। তো মই ৰেডি হ'লোঁ, অলপ আই শ্বেডো লগালোঁ এণ্ড অলপ ফাউণ্ডেশ্যন, লিপষ্টিক। তো নৰ্মেলি মই ৰেডি হৈ গ'লোঁ। আৰু এতিয়া বাহিৰত যাওঁ। তাই এইফালে বহি আছে, কথা পাতি আছে। আৰু এজনী চিষ্টাৰ আহি পোৱা নাই, আহি আছে তাই। তো আমিতো এনেই ৰাতি আহিব লগা কথা আছিল, কিন্তু মোৰ পৰীক্ষা চলিব, সেইটো কাৰণে মই অহা নাই। তো মই দেখাই আছোঁ কি পাইছোঁ। কি খবৰ? না মই জাষ্ট ওলাই আহিছোঁ। মানে আহিছোঁ অলপ আগতে, কাপোৰ চেঞ্জ কৰিলোঁ। ভ্লগ বনাই আছোঁ, ভ্লগ দিম। ইউটিউব চেনেল আছে মোৰ, ইউটিউব চেনেল আছে, ভ্লগ বনাই দিম। যাওঁ। মুখত দিলোঁ, আমি দিয়া নাই, আমি ভাত মুখত দি দিলোঁ। আৰু এতিয়া আমি কেক কাটিম ন, কেক কাটিম চবলক, আমি কেক কাটিম। বাবুৰ কেক, সেইটো বাবুই কেক উঠিব বোলে, কেক কাটিব। বৰ ল'ৰা বাবু, এইটো এটা বাবু। মই হেৰি প্ৰণীতা যি আছে, মানে ডাঙৰ জেঠি যি আছে, ডাঙৰ জেঠি মানে বহুত ৰগনীয়া হৈছে। চিষ্টাৰ আহি গৈছে, এইজনী এটা
তাই কাপোৰ চেঞ্জ কৰিব মই চাম মানে 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 তাই মই অলপ ৰখি আছোঁ তাইক মোক চাব নেকি একবাৰ ৰ'ব মই আপোনাক বেক কেমেৰা কৰি মোক ধুনীয়া লগা হৈছে বোলে কিন্তু পোহৰ পৰি আছে মোৰ মুখমে মই এযোৰ ইয়াৰিং পিন্ধি ল'লোঁ পিন্ধিলোঁ ভাল লাগছে ন মোৰ মোবাইল নাইছিলোঁ গোটেই কেইজনী বাহিৰত ওলাই আহিলোঁ আৰু ফটো ছেশ্যন কৰিম অলপ আৰু কফি খাই লওঁ খোৱাই নাই ৰাতিপুৱাৰ পৰা তো আমি খাই লওঁ কফি মোৰ দৰে ন মাহী একদম ধুনীয়া ধুনীয়া ন কমেণ্ট কৰিবা আৰু মাহীৰ ছোৱালী এইজনী আৰু এইজনী জেঠী গাইছ আমি ভাত খাব আহিছোঁ ভাত খাম ক'ব পাৰি ন ভাত খাম কণ্টেক্ট নাম্বাৰটো সুধিলে কণ্টেক্ট নাম্বাৰ ভাত খাবা খাম নাখাই ভাল লাগে তোকেৰি খাম ভাত খাবা আমি আহিছোঁ চাটমি চাট আৰু মোৰ মোবাইলটো ঠাচকে বাগৰি পৰি গৈছে এইডালৰ কাৰণে মোৰ মোবাইলটো ঠাচকে পৰি গৈছে তাই ফটো আমি ফটো উঠিম লাগি গৈছে তো মই বহি আছোঁ বহুত ভাল লাগিছে আৰু মই ভৰিটো দুখ পাইছোঁ গাইছ কাই গেম ক'বা মানে চাৰি तो गाइस केक पे हमला केक पे हमला मैं हाय शो मैं ভটি জানো তুমি ভটি জানো মোৰ কিবা গা বেয়া লাগিছিলে ড্ৰেছ চেঞ্জ কৰি পূৰা গা পা ধুই এতিয়া ভাত খাব যাওঁ আৰু চিষ্টাৰকেইটা গ'লে ভাত খাব মোক এৰি তাৰপিছত মই আজিলৈ ভিডিঅ'টো খতম কৰোঁ টাটা বাই বাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই বাই